নমস্কাৰ আপোনালোক সকলোকে মই এনে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু থাম্বনেল দেখি গম পাইছে চাগে আজি ব্লগটো স্পেচিয়েল হ'বলৈ গৈ আছে। আজি আমাৰ কাৰণে এটা বিশেষ দিন। আজিৰ দিনটোতে মানে 3 বছৰ আগতে এখন ঘৰলৈ মই বিয়া হৈ আহিছিলোঁ। আজি আমাৰ বিবাহ বাৰ্ষিকী আৰু সুখে দুখে এওঁৰ লগত মই 3 বছৰ পাৰ কৰিলোঁ। দুখ বুলি ক'বলৈ তেনেকৈ নাই বাৰু, সুখেই দিছে বাৰু তেওঁ। দুখ তেনেকৈ পাবলৈ দিয়া নাই। টকা পইচাই সুখী কৰিব নোৱাৰিলেও তেওঁ যিমানখিনি মোক মৰম দিছে সেইখিনিয়ে মোক যথেষ্ট। তেওঁ মোক আচলতে খুব মৰম কৰে আৰু খুব ভাল পায়। সেইখিনি আচলতে এজনী ছোৱালীৰ বাবে বহুত, আৰু মোৰ কাৰণেতো বহুত হয়। আজি এই বিশেষ দিনটোত আপোনালোকলৈ আমাৰ ভালপোৱাৰ কিছু ভাল লগা মুহূৰ্ত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তাকে চাওক আপোনালোকে, আৰু কেনেকুৱা পালে লাষ্টত কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনে লাইক এটা কৰি দিব। আৰু মোৰ ভিডিঅ'ৰ যদি নিউ ভিউৱাৰ্ছ হয় তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেকৈ মৰম দি থাকক, ছাপোৰ্ট কৰি থাকক, তাকে আশা কৰিছোঁ। আৰু এইফালে মই দাংবডীকেইডাল কুটি লওঁ, তাৰপিছত ভাজিকণো বহাই দিম। যদি ল'ৰা শুই থাকে, ল'ৰা শুই থাকিলে চব কাম কৰিব পাৰোঁ, কিন্তু ল'ৰা যেতিয়া উঠি যায় তেতিয়া কাম কৰিবলৈ অলপ অসুবিধা হয়। আৰু দাংবডী ভাজিকণ ময়ে বনাই দিম, মায়ে বেলেগবোৰ বনাব। আৰু এইফালে মই ভাজিকণ বহাই দিলোঁ ধুনীয়াকৈ। আৰু এইফালে মায়ে তিয়াই থৈছে দাইল বনাব হেনো, আৰু মাছ চাছ কিবাকিবি আছে সেয়া বনাব মায়ে। মই দাংবডী ভাজিকণকৈ বনাই দিওঁ। কি হাই মাৰিতে এইটো? কি হাই মাৰিতে? চাওঁ এইটো, চাওঁ কোননো এইটো? এইটো কোননো? কুক চাওঁ এইটো, চাওঁ টিনু। হাঁহি চোৱাচোন তাৰ হাঁহি চোৱাচোন। ক'ত যোৱা? কি লাগে? কি?
এইফালে মোৰ ভাজি হৈ গ'ল আৰু ল'ৰাও খাৰ পালে। তাক এতিয়া খেলাই থৈ আহিছোঁ, ভাজিকণ বোলো লওঁ, তাৰপিছত তাক গা ধুৱাবলৈও আছে, গাটো ধুৱাই ল'মগৈ। A few moments later. এতিয়া গধূলি হ'ব হ'ল আৰু ভাবিছোঁ এনিভাৰ্চাৰী বুলি অলপ ফুৰিকৈ আহোঁগৈ। এইফালে আমাৰ সোণ মানুহ ৰেডি হৈ গ'ল, এইফালে হাজবেণ্ড ৰেডি হৈ আছে। আৰু এনিভাৰ্চাৰী বুলি চাৰিআলিলৈকে অলপ ওলাই যাওঁ। তেনেকৈ বজাৰ নাই বাৰু, ঘৰৰ বজাৰ কেইটামান আছে, তাকে কৰি আনোগৈ। মনটো ভাল লাগিবৰ কাৰণেহে ফুৰিবলৈ ওলাইছোঁ। তাৰপিছত এফালে গৈ থাকোঁ। এফালে এতিয়া ওলাই আহিছোঁ, অলপ চাৰিআলিত ৰৈ আছোঁ এতিয়া। এইফালে ফুৰি মেলি আহিলোঁগৈ আৰু এতিয়া ঘৰতে পালোঁহি। মাছ আনিছে, এনিভাৰ্চাৰী বুলি মাছে আনিছে আজি। চ' মায়ে মাছ বনাই আছে, মই ল'ৰাক জলপান খুৱাই লওঁ। তাৰপিছতে আৰু মাছ খাম আৰু এনিভাৰ্চাৰী বুলি ক'লে আৰু একো নাই। এইফালে ৰাতিৰ ভাত খাবলৈ লৈছোঁ। এয়া হৈছে পেটু ভাজি আৰু এইফালে মাছ আৰু এইফালে আচাৰ আৰু ভাত, তাৰপিছতে আৰু এইফালে মাছৰ আঞ্জা, ফুলকবি, বিলাহী আৰু মাছ আঞ্জা আৰু সেয়াই। এতিয়া জলদি খাই লওঁ। এইফালে এতিয়া ভাতকেইটা খাই লওঁ আৰু আমাৰ সোণ মানুহকো অলপ খুৱাই দিওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ আৰু সকলো ভালে থাকক। আজিলৈ আহিছোঁ তেনে, বাই বাই।